বিভিন্ন প্ৰান্তত প্ৰতি বছৰে বিষ্ণুৰাভা দিৱস পালন কৰি আহিছে অসমৰ খিলঞ্জীয়া জনগণে 20 জুনত। কিন্তু এই 20 জুনত বিষ্ণুৰাভা দিৱসক বিভিন্ন বাতৰি কাকত টেলিভিজন চেনেলে ৰাভা দিৱস বুলি প্ৰচাৰ কৰা দেখা যায়। আচলতে ৰাভা দিৱস শব্দটো ভুল, কাৰণ ৰাভা দিৱস বুলি কওঁতে ৰাভা জাতিৰ কিবা দিৱসৰ কথাহে বুজায়। বিষ্ণু ৰাভা দিৱস বুলিহে নামাঙ্কিত কৰা উচিত, কেতিয়াও ৰাভা দিৱস বুলি কোৱা উচিত নহয়। আৰু লগতে এটা গুৰুত্বপূৰ্ণ কথা আমি লক্ষ্য কৰি আছো, বিভিন্ন ঠাইত ৰাভা সংগীত বুলি কৈ আহিছে বা ৰাভা সংগীত প্ৰতিযোগিতা বুলি কৈ আহিছে, এইটোও ভুল। কাৰণ এইটো বিষ্ণু ৰাভা গীত বুলিহে কোৱা উচিত, বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতা বুলিহে কোৱা উচিত। ৰাভা গীত বুলি ক'লে ৰাভা জাতিৰ গীতৰ কথাহে বুজাব। গতিকে এই ধৰণে এটা গুৰুতৰ ভুল কৰি অহা দেখা গৈছে। আৰু সেইকাৰণে আমি অসম সন্মিলিত মহাসংঘই অসমৰ খিলঞ্জীয়া জনগণক সোঁৱৰাই দিব খুজিছো যে যাতে অনাগত দিনত কেতিয়াও ৰাভা দিৱস বুলি উল্লেখ কৰা নহয়, বিষ্ণু ৰাভা দিৱস বুলি উল্লেখ কৰা যাতে হয় 20 জুন তাৰিখটোত। আৰু লগতে ৰাভা সংগীত বুলি যিটো প্ৰচাৰ কৰি থকা হয় বা কোৱা হয়, সেইটোও বন্ধ কৰি বিষ্ণু ৰাভা গীত বুলি নামাঙ্কিত কৰিবৰ কাৰণে আমি সবিনয়ে অসম সন্মিলিত মহাসংঘই সকলো খিলঞ্জীয়া জনগণক আমি আহ্বান জনাইছো। লগতে এটা গুৰুত্বপূৰ্ণ কথা যে আমি লক্ষ্য কৰি আছো যে বিষ্ণু ৰাভা দেৱক কেৱল এগৰাকী সংগীতজ্ঞ শিল্পী এই ধৰণেহে প্ৰতিষ্ঠা কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই থকা দেখা গৈছে। আচলতে প্ৰকৃততে বিষ্ণু ৰাভা কেৱল এগৰাকী শিল্পী বা সংগীতজ্ঞই নাছিল, তেওঁ আচলতে প্ৰকৃততে তেওঁ আছিল এগৰাকী বিপ্লৱী লোক, এগৰাকী বিদ্ৰোহী লোক। তেওঁ বিচাৰিছিল অসম ভূখণ্ডৰ 1000 বছৰীয়া খিলঞ্জীয়া অঞ্চলৰ অধিকাৰ মৰ্যাদা প্ৰতিষ্ঠা কৰাটো, অসমৰ খিলঞ্জীয়া আৰু যিটো স্বতন্ত্ৰতা মৰ্যাদা সেয়া সবল ৰূপত প্ৰতিষ্ঠা কৰাটো। গতিকে তেখেত এগৰাকী প্ৰকৃতত বিপ্লৱী পুৰুষ। তেওঁ সেইকাৰণে গোটেই জীৱনজোৰা তেওঁ বিপ্লৱৰ কাৰণেই অনাই বনাই ঘূৰি ফুৰিছিল। আৰু তেওঁ ৰিভলিউচনাৰী কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া RCPI জৰিয়তে তেওঁ নেতৃত্ব লৈ সেয়া প্ৰতিষ্ঠা কৰিব চেষ্টা কৰিছিল। কিন্তু অসমৰ খিলঞ্জীয়া জনগণে তেওঁক যেনেকে সহায় কৰিব লাগিছিল নকৰিলে, যাৰ কাৰণে হয়তো এই ক্ষেত্ৰত তেওঁ সফল হ'ব নোৱাৰিলে। গতিকে বিষ্ণু ৰাভা আচলতে প্ৰকৃততে এগৰাকী যে বিপ্লৱী, এগৰাকী নিৰ্যাতিত নিষ্পেষিত মানুহৰ মুক্তি বিচৰা মানুহ, সেই কথাটোহে প্ৰতিষ্ঠা কৰাটো উচিত। আৰু নতুন পুৰুষে বিষ্ণু ৰাভাৰ এই প্ৰকৃত আদৰ্শৰেহে নিজৰ জীৱনটো গঢ়া উচিত বা অসমখনৰ খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা কৰা সংগ্ৰামত বিষ্ণু ৰাভাৰ বিপ্লৱী যিটো চেতনা চিন্তা তাকহে আগবঢ়াই লৈ যোৱা উচিত। এটা চক্ৰান্তকাৰী মহলে আচলতে এতিয়া নহয়, বিষ্ণু ৰাভা জীয়াই থকা অৱস্থাতে বিষ্ণু ৰাভাক বিভিন্ন ঠাইলৈ যেতিয়া বিষ্ণু ৰাভা যায়, তেওঁক তেতিয়া তেওঁ হয়তো আঁচনি লৈ গৈছে, কিবা বিশেষ কথা আলোচনা কৰিব, কিবা জাতীয় মুক্তিৰ কথা আলোচনা কৰিবৰ কাৰণে। কিন্তু এই সময়ত এচাম লোকে তেওঁক তেওঁ এগৰাকী জনজাতীয় ব্যক্তি হিচাপে তেওঁ যিটো আমাৰ ঘৰুৱা যিটো মদ সেইটো তেওঁ খায়, আৰু সেইটো একো অপকাৰী বস্তুও নহয়। কিন্তু তেওঁ এটা চক্ৰান্তকাৰী মহলে আমি লক্ষ্য কৰিছো, আমি ষ্টাডি কৰি পাইছো যে বিভিন্ন ঠাইত তেওঁক নিমন্ত্ৰণ জনাই তেওঁৰ কথা শুনাৰ আগতে তেওঁক কলহে কলহে মদিৰা পান কৰিবৰ কাৰণে দি তেওঁক লেবেজান কৰোৱায়। আৰু তেওঁ যেতিয়া
খাই লৈ এটা হেৰি অৱস্থালৈকে আহে তেতিয়া তেওঁ হাৰমনিয়ামটো দি দাদা বহুদিন আপোনাৰ গান শুনা নাই আপুনি দুটামান গান গাওক এই বুলি মানে কয় আৰু ৰাভাদেৱে কেইটামান গীত গায় আৰু গীত গাই আল্টিমেটলি অৱগ হৈ পৰে আৰু তেওঁ শুই যায় গতিকে তেওঁ যিটো উদ্দেশ্যলৈ আচলতে গৈছিল সেই উদ্দেশ্যৰ কথা বতৰা পতাই নহয়গৈ গতিকে এটা চক্ৰান্তকাৰী মহলে তেওঁৰ যিটো বিপ্লৱী চিন্তা চেতনা সেইটো আগবঢ়াবৰ কাৰণে তেওঁ যি চেষ্টা কৰিছিল সেই চেষ্টাত আচলতে আওপকীয়াকৈ এই ধৰণে বিধি পথালি দি তেওঁৰ এই সংগ্ৰামৰ পৰা তেওঁ মানে বাধাগ্ৰস্ত কৰাইছিল বুলিহে আমাৰ সন্দেহ হয় গতিকে সেইটো এটা বৰ দুৰ্ভাগ্যজনক কথা আৰু তেওঁ তেজপুৰৰ ৰাইজে জোৰ কৰি তেওঁ বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছিল ৰাইজে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কিন্তু পৰৱৰ্তী পৰ্যায়ত বিষ্ণুৰাভাই যেতিয়া বিধানসভাত যিবোৰ কথা বতৰা উত্থাপন কৰিছিল সেই ক্ষেত্ৰত কিন্তু বিধানসভাত সেই সময়ত সকলোৱে তেওঁক যি ধৰণে সহায় কৰিব লাগিছিল নকৰিলে গতিকে আল্টিমেটলি বিষ্ণুৰাভাদেৱৰ যি চিন্তা চেতনা তাক কাৰ্যকৰী ৰূপ তেওঁ দিব নোৱাৰিলে গতিকে আমি সেইকাৰণে এটা কথা মানে আমি লক্ষ্য কৰিছো যে বিষ্ণুৰাভাদেৱক আচলতে আন্তৰিকতাৰে তেওঁলোকে ভাল পাইছিল নে নাই যদি আন্তৰিকতাৰে ভাল পাইছিল সঁচা হৃদয়ৰে ভাল পাইছিল তেনেহলে এই ধৰণে বিষ্ণুৰাভাৰ মূল বিষয়টোৰ পৰা বিষ্ণুৰাভাক আঁতৰাই মানে এজন গীতিকাৰ সংগীতজ্ঞ এজন গায়ক হিচাপে প্ৰতিষ্ঠা কৰি লৈ যোৱাৰ যিটো চক্ৰান্ত কাহিনীও আছিল আজিও চলি আছে কিয় আৰু আটাইতকৈ দুৰ্ভাগ্যজনক কথা যে 1962 চনত যেতিয়া মানে চীনৰ আগ্ৰাসন হৈছিল তেতিয়া তেওঁক মানে এগৰাকী কমিউনিষ্ট আৰু তেওঁ মানে চীনক যেন মানে মাতি আনিছে এনেকুৱা ধৰণে মানে তেওঁক অপদস্থ কৰি মানে তেওঁক পঘাৰে বান্ধি হাতীৰ পিছফালে বান্ধি তেওঁক টানি লৈ গৈছিল তেজপুৰ চহৰত গতিকে চৰকাৰ মানে আচলতে দুখন চৰকাৰ এখন ৰাজনৈতিক চৰকাৰ এখন এডমিনিষ্ট্ৰেটিভ চৰকাৰ আচলতে দুইখন চৰকাৰে এই ৰাজনৈতিক চৰকাৰে হওক বা এডমিনিষ্ট্ৰেটিভ চৰকাৰ দুইখন চৰকাৰে আচলতে আজিলৈকে এই বিষ্ণুৰাভাক কৰা চূড়ান্ত অপমান আৰু অপদস্থ যি কৰিছিল তাৰ কাৰণে ক্ষমা খোজা নাই অথচ আজি চৰকাৰে চৰকাৰীভাৱে বিষ্ণুৰাভাদেৱক উদযাপন কৰে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা যি পলিটিকেল পাৰ্টিয়ে নহওক যি ৰাজনৈতিক দলেই নহওক কিয় আচলতে ৰাজনৈতিক দলবোৰে আৰু লগতে চৰকাৰে এডমিনিষ্ট্ৰেটিভ যিখন প্ৰশাসনীয় যিখন চৰকাৰ চিফ ছেক্ৰেটাৰী নেতৃত্বাধীন সেইখনে আচলতে লিখিতভাৱে বিষ্ণুৰাভাৰ পৰিয়ালৰ ওচৰত আগৰ কৃতকৰ্মৰ কাৰণে ক্ষমা বিচৰা উচিত আনুষ্ঠানিকভাৱে এইটো ৰেকৰ্ড থকা উচিত কিন্তু সেই কামটো আজিলৈকে কৰা নাই গতিকে এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা কেৱল মানে বিষ্ণুৰাভাৰ নামত এটা দিৱস পাতি বঁটা দি নাচি বাগি ফুৰাৰ কোনো অৰ্থ নাই প্ৰথমে চৰকাৰে both of the political government and the administrative government প্ৰথমে আনুষ্ঠানিকভাৱে বিষ্ণুৰাভাৰ পৰিয়ালৰ ওচৰত ক্ষমা বিচৰা উচিত আৰু তাৰ পিছতহে অন্য কথা আহিব গতিকে আমি এইকাৰণে অসম সন্মিলিত মহাসংঘই গভীৰ দুখ আৰু ক্ষোভেৰে কওঁ যে এইটো আমাৰ কাৰণে বৰ দুৰ্ভাগ্যজনক কথা যে অসমৰ মানে আমাৰ শিল্পী সাহিত্যিক মানে আমাৰ সাংবাদিক বুদ্ধিজীৱী অজস্ৰ আছে কিন্তু কোনেও এই বিষয়ত আজিলৈকে ইনিচিয়েটিভ লোৱা নাই এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা গতিকে আমি অনাগত দিনত আমি আশা কৰিম যে বিষ্ণুৰাভাৰ প্ৰকৃত আদৰ্শ চিন্তা চেতনা আগবঢ়াই লৈ যাবৰ কাৰণে আৰু জাতীয় মুক্তি সম্ভৱ কৰি তোলাৰ কাৰণে জাতীয় মুক্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাভাদেৱৰ প্ৰকৃত আদৰ্শেৰে অসমৰ খিলঞ্জীয়া জনগণ যদি আগবাঢ়ি যায় তেনেহলে জাতীয় মুক্তি সম্ভৱ আশা কৰিম যে অসমৰ খিলঞ্জীয়া জনগণে উপযুক্ত পথৰে গতি ল'ব